এই ধর সিম্পল খানা আজি একেবারে সিম্পল তুলসী বংশৰ দোল মণ্ডপ এটা কি মজা এই চাহ গাইছ আমি ক'ত আহিলোঁ গাইজ গুড মৰ্ণিং ফ্লাছটো অন কৰি দিওঁ আৰু এইয়া আজি আৰু মেগী এই মেগী এই বিস্কুট আৰু এই চাহ ৰাতিপুৱা ব্ৰেকফাষ্টটোত আজি আকৌ মেগী মানে কথাটো হ'ল ব্ৰেকফাষ্টটোত মেগী মানে কি ক'ম আৰু আজি হৈছে হোলী আৰু এইকাৰণে বিচনাতে বহি খাই আছোঁ মই ওলাই যোৱা নাই বাহিৰত এই হাল্লা লাগছি এইয়া সেই আৰু আইছি জগা আইছি আৰু জিন্তু আহিছে এনেকৈ আহি কিনে মোক কৈছে কি যৌ কোমাল বাহিৰত যোৱা চা মই এটা মানে মোৰ এটা আজিকালি এনেকুৱা হৈছে যে 12টা বজাক লাগি ভিডিঅ' এডিট কৰা আপলোড কৰা আৰু 12টা বজাত টাইম হৈছে আৰু আধা ঘণ্টা আছে তো এতিয়াতো ওলাই যোৱা ছিষ্টেম নাই আৰু মই আগতে কৈছোঁ এটা ভিডিঅ'ত মই হোলীটো ইমান ভাল নাপাওঁ কাৰণ হোলীটো হোলীৰ নিচিনাই ভাল লাগে অলপ কালাৰ আনছি অলপ লগাই দিছি আমি লগাইছোঁ সেহেঁতে কোনোবা মোক লগাইছোঁ মই কাৰোবাক লগাইছোঁ কি মজা কোৱাঠোত লগোৱা ক'লে আৰু ভাইটিৰ মুখত লগাই গৈছে কিবা বোলে গুণ নিচিনাই আৰু নালাৰ হেৰিৰ নিচিনা কলীয়া আৰে ভাই এনেকুৱা নহয় নেখালো এতিয়া মই চাহ দিয়া খাই এতিয়া পিছফালে যাব দৰকাৰ হৈছে বাহুৰ তলত থাকিম চালা ঘৰৰ ভিতৰত থাকিয়ে আৰামছে খাই থকা ভাল বঢ়িয়া তো গাইজ ফাইনেলি পিছফালে আহিছোঁ মই পিছফালে মানে আপোনালোকেতো জানেই আৰু ক'ত আমাৰ ককাহঁতৰে পিছফালে তো ইয়াতে যে মই আহোঁ তো তাতে আহিছোঁ কাৰণ কিয় ভাই ইমান চলি ৰং লগাব আহি আছে কিন্তু মই বেয়া নাপাওঁ দেই মানে মই আপোনালোকক ক'লোঁ না ফাকুৱাটো মই এনেই বেয়া নাপাওঁ বছৰত একদিন উৎসৱ ভালেই পাওঁ কিন্তু এই যে অত্যাচাৰ যে কৰে মানে কিবা একোটা কালাৰ লগাই যি কালাৰ নেকি তাৰমানে নাযায় একদমেই নাযায় মানে গা ধুলেও নাযায় চাবোন লগালেও নাযায় শ্বেম্পু লগালেও নাযায় চাৰ্ফ লগালেও নাযায় এনেকুৱা অশান্তি লাগে না এনেকৈ ভাত চাত খাবৰ কাৰণে কিবা এটা মানে ভাল নালাগে হাতত যেতিয়া ৰঙা হৈ থাকিব সেনেকৈ ভাত খাব লাগিব তো সেইকাৰণে মই ইমান এটা ভাল নাপাওঁ যোনে নৰ্মেল কালাৰ আনিছে অকণমান লগাব দিছোঁ এতিয়া অকণমান ফ্ৰেছো আহিলোঁ চাহ তাহটো খালোৱে এতিয়া অকণমান ভাত খাব লাগে আৰু ভাইটিও নাই ঘৰত ভাইটিও লাগিছে ভাইটিৰ আছে বোলে খানা তো সেই খানা খাবও লাগিছে এতিয়া মই পিছফালে আহিছোঁ বাদ দিয়ক শিকলে এতিয়া ইয়াতে আহিছিলোঁ মই দুটাই যে কমেডি ভিডিঅ' বনাওঁ ডেইলি তাকে বনাব আহিছিলোঁ কিন্তু এই গাছকেইডালৰ মানে বাঁহকেইডালৰ সেইটো বাঁহকেইডালৰ সেইটো পাৰে মানে কেইটামান মানুহ মাল খাই আছে এতিয়া মই যদি তাকে ভিডিঅ' বনাব যাওঁ তেতিয়াহ'লে সিহঁতে লাজ কৰিব সেইকাৰণে মই অকণমান ৱেইট কৰি দিম সিহঁতৰ খাৱা হৈ লওক এনজয় কৰক দে বুলি তাৰপিছত মই কমেডি ভিডিঅ' এতিয়া বনাই ঘৰত ভাত খাব লাগে ভোক লাগছে আৰু এতিয়া আৰু অলপ গধূলিলৈকে খানা চানা খাওঁ নেকি চাওঁ ৰচোন কি কৰোঁ সিহঁতে ক'তবা ঘূৰি আছে জগাহঁতে সোমাই ভাতকেইটা দি খাওঁ দে তো য'তটো মাৰি লওঁ ভাত খাই পেলাই তাৰপিছত বাকী কি হ'ব দেখা যাব গাড়ীখন থাকিলে একবাৰ ওলাই গ'লোঁ হয় ভাইটি বা কেতিয়া আহি পাই চাওঁ ৰচোন একবাৰ বাহিৰতে নহ'লে যাবলৈ ভাল লাগিলে যে আৰু এটা কামো আছিল বৰ ইম্পৰ্টেণ্ট এই মানে নকৰোঁ এতিয়া দেখামেই ৰ যাম অলপমান দেৰিকৈ ভাইটি আহি পেলাই গধূলিকৈ হ'লোঁ চকুত যাম কিবা এটা বনাব লাগিব আজি মই চিম্পল খানা আজি একেবাৰে চিম্পল আলু খানা দালি ভাত সুন্দৰ মইতো একচুৱেলি চবতকৈ বেছি পচন্দৰ মানে এই বস্তুটো চবতকৈ বেছি পচন্দৰ এইটো আলু খানা মাহৰ দালি আলু খানাটো মোৰ বহুত ফেভাৰিট শান্তি এই ভাইটি বা কেতিয়া আহি পায় ঘণ্টা চালা তেতিয়াৰ পৰাই ৰখছোঁ আহি পোৱা নাই মানে খানা খাব যা বুলি যে কৈছিলোঁ তো এই মায়ো এই ছাগাল তাগালগিলা আনিলা এতিয়াও গধূলি হ'ল চালা 6টা বাজিব হ'ল এতিয়ালৈকে ভাইটি আহি পোৱা নাই এতিয়া গোটেই দিনটো মই মানে এটা মোবাইল পিছফালে ৰাখোঁ না তো এতিয়া লৈ যাওঁ অলপ চাৰ্জ দিওঁ চাবি নেকি ক'ত ৰাখোঁ এইটো দেখিছা না এই এখনৰ তলত দেখি আছোঁ ৰ চাই থাক কেনে জেগা পূৰা পাৰফেক্ট মানে ঘৰৰ ভিতৰত নেট নাপায় না তো সেইকাৰণে এটা মোবাইল মই পিছফালে ৰাখি দিওঁ এইটোৰ পৰা হটস্পট কানেক্ট কৰি মানে নেটটো এইটো মোবাইলতো আছে কিন্তু এয়াৰটেল কম পায় না আমাৰ তো সেইকাৰণে এইটো মোবাইল পিছফালে থৈ দিওঁ এইটো ঘৰৰ ভিতৰত আৰামছে চলাই থাকোঁ ভিডিঅ' চিডিঅ' বিচনাৰ পৰা আৰামছে আপলোড কৰি থাকোঁ এতিয়া ৱেইটিং কৰি আছোঁ ভাইটি আহি পাক ৰ তাড়াতাড়ি চালা মই কৈছিলোঁ না তিনিআলিত একবাৰ চকুত ওলাই যাম মানুহ চানুহ লগ পাওঁ আৰু মোৰ কামো এটা আছে ইম্পৰ্টেণ্ট সেই কামটো কৰিব লাগিব আহিবা কেতিয়া পাই চালা ধৰলি না কি ধৰলি এই ধৰ হৈ গৈছে তাই ধৰা ঐ চানা আহ 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 আহ
কি ভয়কে খাইছা ভয়কে কৰছা অলপমান বাদ দি ভাইটি আগলৈকে অলপমান ধৈৰ্য ধৰি ৱেইট কৰোঁ আৰু অলপ মূত্ৰ বিসৰ্জন কৰোঁ অলপ চকুৰ পৰা আহোঁ অলপ মাংসও লৈ আহোঁ আৰু অলপ ঘূৰি আহোঁ এই গাড়ীখিনিতে আহি পাইছি চালা এই তিতাৰ পৰাই চালা দিনটো গেল সি ঘূৰি 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 এইমাত্ৰ আহি পাইছি গতিকে একবাৰ আহোঁ এই তোচা তিনিআলি চক আৰু এইটো হৈছে বংশৰ দৌল মণ্ডপ এটা কি মজা প্ৰগ্ৰেম আছিল অকণমান আগতে কিন্তু সেই প্ৰগ্ৰেম ক'ত চাব পাম মই চাবাই নাপালোঁ গাড়ীখন নাপালোঁ না তো এতিয়া অলপ চিকেন লৈ কিনে যাব লাগিল আহিলোঁ যদিও কাম নবনিল মানে প্ৰগ্ৰেমটোৱে দেখা নাপালোঁ থকা বুলি ভাবিছিলোঁ কিন্তু ইমান গধূলিলৈকে ক'ত থাকিব আৰু যাং দে আৰু অকণমান বজাৰখন চাই লওঁ তাত আৰু চিকেনটো লৈ কিনে গুচি যাওঁ গাইজ ব্ৰইলাৰৰ দোকান ক'তো নাই মানে চিকেন ক'তো নাপালোঁ এই গাহৰি অলপ লৈ আহিলোঁ হ'ব দে কাফি এতিয়া চিন্ময়ক লগ পাইছোঁ এটা ক'ৰবাত আছে সি ত' গাইজ ভিডিঅ'টো শেষ কৰি দিওঁতে মানে চিকেনটো একেবাৰে নাপালোঁ অকণমান গাহৰি পালোঁ ঘৰত দি থৈ আহিলোঁ এতিয়া অলপমান টহল দিবা আহিছোঁ মানে আড্ডা দিয়া বুলি যিটো কয় আড্ডা অকণমান আড্ডা দিবা আহিছোঁ এই চাহ গাইজ আমি ক'ত আহিলোঁ JK মোবাইল শ্বপ এই জুবিনৰ যে মোবাইলৰ দোকানখন ইউটিউবাৰ তো আমি তাকে আহি গ'লোঁ দেখিছা মানে এটা কিবা এটা কামত আহিছিলোঁ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই